এইচএছ লাইফৰ সেই প্ৰথম দিনটো যেহেতু কৰোনা পেণ্ডেমিক চলি আছিলে সো আমাৰ ফাৰ্ষ্ট ইয়াৰৰ প্ৰায় আধা বছৰ অনলাইনতে কৰিলোঁ কিন্তু এতিয়া কৰোনাৰ প্ৰকোপটো অকমান কমিছে সো আজিৰ পৰা আমাৰ ফিজিক্যালি ক্লাছ ষ্টাৰ্ট হ'ব সঁচাকৈ ৰাতিপুৱাৰ পৰা বৰ এক্সাইটেড হৈ আছোঁ যোৱাকালি ৰাতিয়ে ট্ৰেইলাৰৰ পৰা ইউনিফৰ্ম আনি ধুনীয়াকৈ সন্মুখত থৈ দিছিলোঁ ইমান দিন যেহেতু কলেজ বন্ধ আছিল তাৰে সুযোগ লৈ ৰাতিপুৱা সদায় দেৰিকৈ উঠিছিলোঁ কিন্তু আজি এক্সাইটমেণ্টত বহুত সোনকালে উঠি গ'লোঁ আৰু গাটা ধুই ব্ৰেকফাষ্ট কৰি ইউনিফৰ্মযোৰ পিন্ধিলোঁ আজি কলেজৰ ইউনিফৰ্মটো ফাৰ্ষ্ট টাইম পিন্ধিলোঁ বৰ আনন্দ অনুভৱ হৈ আছিলে সো ঘৰৰ পৰা ওলোৱাৰ আগতে সেলফি এটা মাৰি ষ্টেটাছ লগাই দিলোঁ ফাৰ্ষ্ট ডে ইন কলেজ ইউনিফৰ্ম আজি মই যদিও বহুত এক্সাইটেড হৈ আছোঁ কিন্তু বতৰটো বৰ ছেড হৈ আছে বৰষুণ দিব চাগে আকাশ অন্ধকাৰ হৈ আহিছে তাকে দেখি ময়ো অকণমান ছেড হৈ গ'লোঁ আজি বৰষুণৰ কাৰণে চাগে ফাৰ্ষ্ট ডে স্পইলেই হৈ যাব বাৰু মই সোনকালে ঘৰৰ পৰা ওলাই লগৰটোৰ ঘৰত গ'লোঁ কাৰণ সিও একেই কলেজত এডমিশ্যন লৈছে মই এতিয়ালৈকে কলেজৰ নামেই কোৱা নাইচোন সো কোনো অচিনাকি কলেজ নহয় আমি এডমিশ্যন লৈছোঁ নগাঁও কলেজত যোনটো অবভিয়াছলি নগাঁৱত অৱস্থিত নামটো সোনাইহগা সো আমি দুয়ো চাইকেল লৈ ওলালোঁ আৰু বৰষুণো ষ্টাৰ্ট হৈ গ'ল কিন্তু বৰষুণ যেন আমাৰ এক্সাইটমেণ্টতকৈ বেছি নাছিল বৰষুণত তিতি হ'লেও যেনে তেনে কলেজ গৈ পালোঁ কিন্তু এতিয়া আমাৰ সন্মুখত আৰু এটা প্ৰব্লেম আহি পৰিল এডমিশ্যনটো অনলাইনতে হৈছে কলেজত কেতিয়াও অহাই নাই গতিকে ক'ত কি আছে একো গম নাপাওঁ মেইন গেটেৰে চাইকেল সোমাই দিওঁতে চকীদাৰে আমাক চাইকেল ষ্টেণ্ড দেখাই দিলে পিছে চাইকেল ষ্টেণ্ডত চাইকেল থৈ আকৌ আহিলোঁ গেটত কিন্তু এতিয়া কোনফালে যাম একো গম পোৱা নাই বৰষুণৰ কাৰণে চকীদাৰো আকৌ ভিতৰত গুচি গ'ল তেনেকুৱা সময়ত আৰু এজন ল'ৰা আহিলে আমি সুধিলোঁ হায়াৰ ছেকেণ্ডেৰী নেকি সি বুলি কওঁতে আমি আকৌ সুধিলোঁ যে আমাৰ ক্লাছ ক'ত হৈ আছে গম পোৱা নেকি কিন্তু যেহেতু সিও আজি ফাৰ্ষ্ট টাইম আহিছে গতিকে সিও নাজানে ক'ত আমাৰ ক্লাছ সো আমি তিনিওটাই বিচাৰি বিচাৰি যাওঁতে দেখোঁ যে এটা ক্লাছত কিছুমান ষ্টুডেণ্ট বহি আছে আমিও তাতে গৈ বহিলোঁ যেহেতু কৰোনাৰ প্ৰকোপ এতিয়াও কমপ্লিটলি শেষ হোৱা নাই সো দিন ভাগ কৰি গোটেই কলেজবোৰ হৈ আছিলে কিন্তু আজি অকল এইচএছৰহে ক্লাছ আছে আৰু সেইকাৰণে কলেজ পূৰা ঠাণ্ডা হৈ আছে কিছু সময় পিছত কেমেষ্ট্ৰিৰ প্ৰফেচাৰ এজনে আহিলে আৰু আমাক বেলেগ এটা ক্লাছলৈ লৈ গ'লে কাৰণ এইটো আৰ্টছৰ ক্লাছ আছিলে ছায়েন্স ব্লক অকণমান দূৰত আছে আজি বোলে কিবা মিটিং আছে সো বেছি টিচাৰ প্ৰেজেণ্ট নাই আৰু সেইকাৰণে সেইদিনা অকল এটা ক্লাছেই হ'ল মেমে আমাৰ ৰোল নম্বৰ ৰেজিষ্টাৰ কৰিলে আৰু ক্লাছ ষ্টাৰ্ট কৰি দিলে যেহেতু আজি ফাৰ্ষ্ট অফলাইন ক্লাছ সো অবভিয়াছলি আজি মেমে চবৰে ইণ্ট্ৰডাকশ্যন ল'লে আৰু সুধিলে তোমালোকৰ ছায়েন্স লোৱাৰ উদ্দেশ্য কি চবে বেলেগ বেলেগ কাৰণ ক'লে মই কৈছোঁ যে যেহেতু মোৰ মনত বহুত কিবা কিবি ইণ্টাৰেষ্টিং কুৱেশ্যনছ আহি থাকে এবাউট আৱাৰ আৰ্থ এণ্ড স্পেচ সেইবোৰ জানিবলৈ মই ছায়েন্স লৈছোঁ আৰু পিছত মেমে চবক সুধিলে যে হোৱাট ইজ ছায়েন্স বিজ্ঞান কি এতিয়া অকল এজনী ছোৱালীহে কাৰেক্টলি উত্তৰ দিলে যে বিজ্ঞান হ'ল প্ৰণালীবদ্ধ জ্ঞান ছায়েন্স ইজ ছিষ্টেমেটিক নলেজ মেমে তাইক গুড বুলি ক'লে আৰু কেমেষ্ট্ৰিৰ কিছুমান বেছিক বস্তু পঢ়াবলৈ ধৰিলে আৰু এনেকৈয়ে মোৰ এইচএছ লাইফৰ প্ৰথম দিনটো শেষ হ'ল ধন্যবাদ